ষ্টুডেণ্টসকল এটা নতুন ভিডিঅ'লৈ প্ৰথমে স্বাগতম জনাইছোঁ। যোৱাকালি কেবিনেট বৈঠকত কিছুমান ইম্পৰ্টেণ্ট ডিচিজন লোৱা হৈছিলে শিক্ষাৰ লগত জড়িত কিছুমান বিষয়ৰ ওপৰত। আজি সেই বিষয়কেইটাৰ ওপৰত আমি চাম যে কি ডিচিজন লোৱা হৈছিলে। চ' ইয়াতে কেবিনেট বৈঠকত বহুকেইটা ডিচিজন লোৱা হৈছিলে, কিন্তু আজি আমি শিক্ষাৰ লগত জড়িত ডিচিজনখিনিহে চাম। তো ইয়াতে পোনপ্ৰথমে ইয়াতে দিয়া হৈছে গুণগত শিক্ষা। ইয়াতে প্ৰথমতে কোৱা হৈছে বিদ্যালয়ৰ সংখ্যা বৃদ্ধিৰ লক্ষ্যৰে 13খন আদৰ্শ বিদ্যালয় স্থাপন কৰা হ'ব। নতুনকৈ 13খন আদৰ্শ বিদ্যালয় স্থাপন কৰা হ'ব। দ্বিতীয়তে কোৱা হৈছে চাহ বাগিচা অঞ্চলত উন্নত শিক্ষা ব্যৱস্থাৰ লক্ষ্যৰে 97খন মডেল স্কুল স্থাপন কৰা হ'ব। তাৰ পাছত ইয়াতে কোৱা হৈছে জাতিগত প্ৰমাণপত্ৰ। অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী, অধিক অন্যান্য পিছপৰা শ্ৰেণীৰ জাতিগত প্ৰমাণপত্ৰ জাৰিৰ বাবে পৰৱৰ্তী নিৰ্দেশনাসমূহ দিয়া হৈছে। ইয়াতে নিৰ্দেশনাসমূহ হৈছে জাতিগত প্ৰমাণপত্ৰ লাভৰ ক্ষেত্ৰত উপায়ুক্তই NRC দস্তাবেজৰ ওপৰত নিৰ্ভৰ নকৰিব। পিতৃৰ জাতিগত প্ৰমাণপত্ৰত সন্তুষ্ট হ'লে কোনো অনুসন্ধানৰ প্ৰয়োজন নাই। জাতিগত যি প্ৰমাণপত্ৰ OBC, ST, SCৰ কাৰণে যি জাতিগত প্ৰমাণপত্ৰৰ প্ৰয়োজন হয়, আগতে জাতিগত প্ৰমাণপত্ৰৰ কাৰণে কোৰ্টলৈ যাব লগা হৈছিলে, কিন্তু এতিয়া সকলো ষ্টুডেণ্টক স্কুলতে প্ৰদান কৰা হ'ব বুলি ইয়াতে কোৱা হৈছে। আৰু যদি পিতৃ মাতৃৰ জাতিগত প্ৰমাণপত্ৰ অলৰেডি আছেই, তেনেহ'লে তেওঁলোকৰ কাৰণে অসুবিধা নহ'ব আৰু স্কুলতেই তেওঁলোকক প্ৰমাণপত্ৰ দিয়াৰ ব্যৱস্থা কৰা হ'ব আৰু স্কুলৰ পৰাই তেওঁলোকে পাই যাব। তাৰপিছতে কোৱা হৈছে প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত কেৱল জাতিৰ স্থিতিত অনুসন্ধান সীমাবদ্ধ থাকিব আৰু 45 দিনৰ ভিতৰত এই প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব। 45 দিনৰ ভিতৰত সম্পূৰ্ণ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব আৰু প্ৰমাণপত্ৰসমূহ দি দিয়া হ'ব। ইয়াতে কোৱা হৈছে এই পদক্ষেপে আবেদনকাৰীসকলক জাতিগত প্ৰমাণপত্ৰ লাভৰ সময়সীমা হ্ৰাস কৰিব। নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী মহাসভাৰ সভাপতি আৰু সাধাৰণ সম্পাদক অসম ৰাজ্যিক সমিতিৰ দ্বাৰা বিষ্ণুপ্ৰিয়া মণিপুৰী সম্প্ৰদায়ক জাতিগত প্ৰমাণপত্ৰ জাৰিৰ কৰ্তৃত্ব প্ৰদান কৰিব। চ' এইখিনি আছিলে কিছুমান কেবিনেট বৈঠকত লোৱা ডিচিজন। যদি তোমালোকৰ কিবা কুৱেশ্যন আছে তোমালোকে কমেণ্টত সুধিব পাৰা।